নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আজিও অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী। বৃহস্পতিবাৰে ৰাজ্যৰ কেইবাটাও প্ৰান্তত দল সংগঠনে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। প্ৰসংগ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বিৰোধিতা। অব্যাহত দল সংগঠনৰ উত্তাল প্ৰতিবাদ। স্থান মানিকপুৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত বৃহস্পতিবাৰে মানিকপুৰ পাটিলা দহাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠন তথা ৰাইজৰ সহযোগত প্ৰায় 600 লোকৰ সমাগমেৰে এই বিক্ষোভ সমদল উলিয়ায়। কেন্দ্ৰীয় ৰাজ্য চৰকাৰ মুদ্দাবাদ, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিদেশীৰ বোজা মানি লোৱা নহয় ইত্যাদি বিভিন্ন শ্লোগানেৰে উত্তাল হয় পাটিলা দহাৰ ৰাজপথ। এই নাগৰিকত্ব সংশোধনী বিধেয়ক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক সকীয়াই দিছোঁ যাতে অনাগত দিনত এই বিধেয়ক যদি অতি শীঘ্ৰে বাতিল কৰে আৰু অসমক যাতে অবৈধ বিদেশীৰ বোজা যাতে জাপি নেদে তাৰ বাবে আমি এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিছোঁ আৰু অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক বিদেশী নাগৰিকত্বৰ বিষয়ে তেওঁলোকে স্থিতি স্পষ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ। বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিগৰাকী নেতাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰিব লাগিছিল কিন্তু তেখেতে আজি মৌনতা অৱলম্বন কৰিছে। তেখেতক আমি আজি তাৰিখত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছোঁ। আমাৰ স্পষ্ট কথা 1971 চনৰ 24 মাৰ্চৰ পিছত অহা অবৈধ হিন্দু বাংলাদেশীসকলক কোনো পৰ্যায় নাগৰিক অসমত সংস্থাপিত কৰিবলৈ দিয়া নহ'ব। 1971 চনৰ পিছত অহা অবৈধ হিন্দুৱেই হওক মুছলমানেই হওক কোনো ধৰণৰ অবৈধ বাংলাদেশীক কোনো কাৰণত অসমত সংস্থাপিত কৰিবলৈ দিয়া নহ'ব। স্থান মৰাণ।